হাই এভৰিৱান, আজি আমি ওলালোঁ বৰ্তাহঁতৰ ঘৰলৈ বুলি। ঘৰৰ আমি প্ৰায় গোটেইবোৰে আহিলোঁ। আমাৰ গাড়ীখনত মোক নধৰিলে কাৰণে মই পেহীহঁতৰ লগতে গুচি আহিলোঁ। আহি আমি চাহ পানী খাই আকৌ দেউতা আৰু মই গ'লোঁ মামাহঁতৰ ঘৰত। ওচৰতে যিহেতু ভাবিলোঁ এপাক মাৰি আহোঁ। আহি আমি বম বম লেচু দেখিলোঁ দুটামান, হাতনিডাল লৈ লাগিয়ে গ'লোঁ আৰু। যিহেতু ঘৰতো দুটামান ফুটকাৰ ৰখি আছে, নিনিলে আকৌ কেনেকৈ হ'ব। আৰু এইজনী হ'ল আমাৰ চুলবুলি, মানে আমাৰ মামা আইতা। জীয়েকৰ কাৰণে একদম গাণ্ডাই হিচাপ কৰি দিছে আৰু। এই বঢ়িয়া দুটা বস্তু দেখাইছোঁ দে, বেছি নাই, একেটা আছে একেটাই দিছোঁ মই দুটা ৰাখি দে খাবি দে, দিনতে ভাগে খাবি। অ'কে অ'কে, বাই বাই। তাৰ পৰা আমি সোনকালে আহিলোঁ, কাৰণ আমি যাম আকৌ ফুৰিব। ক'ত যাম গম পায়নে নাপায়? জালুকবাৰী। এইখন নামত জালুকবাৰী নহয় আকৌ, অৰিজিনেল জালুকবাৰী। তাৰ পৰা আৰু অকণমান গ'লে উকিয়াম পায়, গতিকে আহিলোঁৱে যেতিয়া উকিয়াম গৈয়ে আহোঁ। আমি আহিছোঁ উকিয়াম। এইফালে আছে আমাৰ ধন দাদা, এইফালে আমাৰ বৌ, এইফালে আমাৰ সৰপী ধানী, এইফালে আমাৰ ববিতা বা। আমি উঠি আছো বৰ্তমান। ববিতা হৈছে আমাৰ গাইড। আমাৰ চলি আছে এতিয়া ফটোশ্বুট। বাই বাই। তাৰে ৰাস্তাৰ কথানো কি ক'ম আপোনালোকক, গ'লে একদম আপোনালোকে শ্বিলঙৰ ভাইব পাব। দলংখন নতুনকৈ বনাইছে, দলংখনৰ সিটো পাৰে মেঘালয়। আমি অসমতে গাড়ীখন ঘূৰালোঁ দিয়ক। আৰু এইফালে মানে চাৰিওফালে আমাৰ ফটোশ্বুট চলি আছে, আপোনালোকে দেখিবলৈ পাইছে আৰু। গৰমে অৱস্থা বেয়া কৰি দিছে, তথাপিও আমি একদম এৰাত নাই কিন্তু দেই। তাৰ পৰা আহিলোঁ, আহি আমি গোটেইবোৰে ভাত পানী খাই ল'লোঁ। আৰু এইজন হ'ল আমাৰ ডাঙৰ বৰ্তা, যাৰ ঘৰত আজি গৈছোঁ। আপোনালোকে ভাবিছে গোটেইবোৰনো আমি কিয় গৈছোঁ? আচলতে নতুন দৰা কইনাক ডাঙৰ মোমায়েকে ভাত খুৱাবৰ কাৰণে মাতিছিলে। লগতে আমালৈ নিমন্ত্ৰণ আছিল দিয়কচোন। মাজে সময়ে আমাৰ এনেকৈয়ে গোটেইবোৰ লগ হৈ সৰুকৈ পাৰ্টি চলে দিয়ক। ব্যস্ততাৰ মাজতো পৰিয়ালৰ সকলোৱে একেলগে বহি এসাঁজ খোৱাৰ যি আনন্দ, সেয়া কোনো ডাঙৰ ৰেষ্টুৰেণ্টতো পোৱা নাযায় নহয় জানো? খাদ্যটো এটা বাহানাহে, আচল উদ্দেশ্য হৈছে সকলোৱে একেলগে অলপ সময় কটোৱা। তাৰপাছত আমি ঘৰলৈ আহিলোঁ। তেন্তে আজিলৈ এইখিনি আছিলে, আহিছোঁ দিয়ক, বাই বাই।